ইতিহাসে আমাক শিকায় এখন পৃথিৱীত প্ৰত্যেকজন অহংকাৰী মানুহৰ দৰ্পশূন্য হয়। প্ৰত্যেকজন অহংকাৰী মানুহৰ অহংকাৰখিনি দুদিনীয়া মাত্ৰ, এদিন তেওঁৰ দৰ্পশূন্য হ'বই। জীৱনত আপুনি যিমানেই উন্নতি নকৰক, আপুনি জীৱনত যিমানে ধনী নহওক, জীৱনত যিমানে আপুনি আনতকৈ পৃথক নহওক, অহংকাৰ কেতিয়াও নকৰিব। এই অহংকাৰে মানুহক ধ্বংসৰ ফালে লৈ যায়। জীৱনত যদি কেতিয়াবা আপোনাৰ ভিতৰলৈ অলপমানো অহংকাৰ আহে, তেতিয়াহ'লে নিজে নিজক দুটা প্ৰশ্ন সুধিব, আপুনি কোন হয়, আপুনি ক'ৰ পৰা আহিছে আৰু কিমান দিন থাকিব। সঁচাকৈ যদি আপুনি দকৈ নিজৰ ভিতৰৰ পৰা এই প্ৰশ্নকেইটা সোধে আৰু ইয়াৰ উত্তৰ যদি পায়, আপোনাৰ অহংকাৰৰ দৰ্পশূন্য ঘটিব। কাৰণ আপুনি কোন হয়, আপোনাৰ মোৰ কিবা এখন পৃথিৱীত অস্তিত্ব আছেনে? আপোনাৰ মোৰ কিবা অস্তিত্ব আছেনে? আপুনি মই কি চিৰজীৱন জীয়াই থাকিম? কেতিয়াও নাথাকোঁ। যিদিনাই আপোনাৰ ভিতৰলৈ অলপমানো অহংকাৰ আহে, আপোনাতকৈ সৰু মানুহখিনিক দেখিলে নিজক বৰ মানুহ যেন লাগে, সেইদিনাই নিজক এটা প্ৰশ্ন সুধিব, আপুনি আপোনাৰ জীৱনত দুখন চাৰ্টিফিকেট উলিয়াব পাৰিবনে? আপুনি আপোনাৰ জীৱনত দুখন চাৰ্টিফিকেট কেতিয়াও উলিয়াব নোৱাৰে। আপুনি জীৱনত হাজাৰ চাৰ্টিফিকেট উলিয়াব পাৰিব। আপুনি মেট্ৰিকত পাছ কৰি চাৰ্টিফিকেট পাব, হায়াৰ ছেকেণ্ডেৰীত পাব, কিবা কিবি শিকি পাব, মাষ্টাৰ ডিগ্ৰী লৈ পাব, ইভেন পদ্মশ্ৰী আপুনি পাব যদি ভাল কাম কৰে। ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰো ল'ব পাৰিব। প্ৰত্যেকখন চাৰ্টিফিকেট বাধ্যত পৰি আপোনাৰ হাতত আহি পৰিব, আপোনাৰ টেবুলত থাকিব। কিন্তু আপুনি যিমানেই ডাঙৰ মানুহ নহওক, যিমানেই ডাঙৰ চাৰ্টিফিকেট জীৱনত নগোটাওক, দুখন চাৰ্টিফিকেট আপুনি কেতিয়াও গোটাব নোৱাৰে, কেতিয়াও নিজে উলিয়াব নোৱাৰে। কষ্ট কৰিয়ে হওক বা চেষ্টা কৰিয়ে হওক, নিজে কেতিয়াও উলিয়াব নোৱাৰে। আপুনি চাগে ভাবিছে এই দুখন কি চাৰ্টিফিকেট, এনেকুৱা অসম্ভৱ বস্তু কি আছে? সঁচা কথা কৈছোঁ, আপোনাৰ জীৱন কালত আপুনি দুখন চাৰ্টিফিকেট উলিয়াব নোৱাৰে। আৰু এই চাৰ্টিফিকেট দুখন হৈছে জন্মৰ চাৰ্টিফিকেট আৰু মৃত্যুৰ চাৰ্টিফিকেট। জন্মৰ বাৰ্থ চাৰ্টিফিকেটখন কোনে উলিয়ায়? আমাৰ মা দেউতাই বা ওচৰৰ কোনোবা মানুহে, আমাৰ জ্যেষ্ঠজনে। কাৰণ সেই সময়ত আমি সৰু হৈ থাকোঁ, সেই সময়ত আমি একো বুজি নাপাওঁ, সেই সময়ত আমি নাজানোৱেই বাৰ্থ চাৰ্টিফিকেট কি হয়। বাৰ্থ চাৰ্টিফিকেটখনৰ ডেট কি হ'ব, বাৰ্থ চাৰ্টিফিকেটখনৰ সময় কি হ'ব, আমি নিজে নিৰ্ধাৰিত কৰিব নোৱাৰোঁ। যিমানেই কষ্ট নকৰোঁ, সেইখন নিৰ্ধাৰিত কৰিব ভগৱানে, আৰু সেইখন উলিয়াই দিব মা আৰু দেউতাই। ঠিক তেনেকৈ মৃত্যুৰ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেটখন কোনে উলিয়াব? আপোনাৰ দম নাই আপুনি নিজৰ ডেথ চাৰ্টিফিকেট উলিওৱা। চাৰ্টিফিকেটখন উলিয়াব আপোনাৰ আত্মীয়ই, আপোনাৰ ল'ৰা ছোৱালীয়ে, নহ'লে আপোনাৰ ওচৰৰ কোনোবাই। সেইখন চাৰ্টিফিকেটো আপুনি দম নাই কোনদিনা কোন তাৰিখত বনিব, ইয়াৰ সম্পূৰ্ণ দায়িত্ব ভগৱানৰ হাতত। ভগৱানে যিদিনাই ইচ্ছা কৰে আপোনাৰ ডেথ চাৰ্টিফিকেটখনৰ ডেট সময় নিৰ্ধাৰিত কৰিব। এখন উলিয়াব কোনে? ডক্টৰে। এখন উলিয়াব কোনে? আপোনাৰ আত্মীয়ই। সামান্য দুখন চাৰ্টিফিকেট আমি উলিয়াব নোৱাৰোঁ আমাৰ জীৱনত। যি দুখন চাৰ্টিফিকেট ইমান মূল্যৱান, ইমান প্ৰয়োজন, প্ৰত্যেক সময়তে লাগে। বাৰ্থ চাৰ্টিফিকেট আজিকালি লাগে প্ৰত্যেকটো কামত, ডেথ চাৰ্টিফিকেটখনো লাগে আপোনাৰ আত্মীয়ক প্ৰত্যেকটো কামত। ইয়াৰ পাছত ইমান মূল্যৱান, ইমান লাগতিয়াল দুখন চাৰ্টিফিকেট, সাধাৰণ দুখন চাৰ্টিফিকেট আমি উলিওৱাৰ দম নাই, আৰু আমি অহংকাৰ কৰোঁ, মই ডাঙৰ। এখন দামী গাড়ী কিনিলে, এটা দামী ঘৰ বনালে আপুনি দামী মানুহ হৈ নাযায়। মনত ৰাখিব, আপোনাৰ বয়স 100 বছৰতকৈ বেছি নহয়। এই পৃথিৱীখনতে থাকিব আপুনি, এই পৃথিৱীৰ মানুহবোৰৰ নিচিনাকৈ জীয়াই থাকিব আপুনি। সেইকাৰণে মাটিৰ মানুহ হৈ জীয়াই থাকক, সকলোৱে সন্মান কৰিব, দূৰৰ পৰা দেখি আনন্দৰে হাঁহি ক'ব, সেইজন চোৱা ইমান ভাল মানুহ, ইমান থকাৰ পাছতো ইমান সহজ সৰল, মানুহক ইমান ভাল ব্যৱহাৰ কৰে। আৰু আপুনি ফোপোলা স্বৰূপ এটা দেখাই এটা দামী চাৰ্ট পিন্ধি দামী গাড়ী এখন লৈ যদি ওচৰৰ মানুহবোৰক পাত্তা নিদিয়া হয়, কাকো ভেলু নিদিয়া হয়, আপুনি যোৱাৰ সময়ত আপোনাক চেলুট দিব, কিন্তু আপুনি পাৰ হৈ যোৱাৰ পাছত ক'ব চালা ফাল্টু লেবেল দিব আহিছে। সেইকাৰণে জীৱনত অহংকাৰ কেতিয়াও নকৰিব। মাটিৰ মানুহ মাটিৰ লগত মিলি থাকক, সকলোৰে ভালৰ কাৰণে কিবা কৰক,
সকলোকে লগত লৈ আগবঢ়াৰ যত্ন কৰক। পৃথিৱীখনে আপোনাক মৃত্যুৰ পাছতো মনত ৰাখিব। নহ'লে আপুনি যিমান টকাৰে মালিক নহওক, মৃত্যুৰ সময়ত আপোনাৰ সন্তানে অকল সম্পত্তি ভাগ বতৰাৰ কাৰণেহে কাজিয়া কৰিব। আপোনাক অন্তৰত কেতিয়াও মনত নাৰাখে। 1 বছৰৰ মূৰত আপোনাৰ শ্ৰাদ্ধ যিদিনা হ'ব, সকাম যিদিনা হ'ব, এডাল ধূপ জ্বলাব, তাৰ বাদ দি একো নকৰিব। কিন্তু মানুহৰ অন্তৰত যদি আপুনি ঠাই বনাই যায়, প্ৰত্যেক মুহূৰ্তত ভাত খাওঁতে, শুওঁতে, উঠোতে, বহোঁতে, চাহৰ আড্ডাত আপোনাৰ কথাই উচ্চাৰিত হ'ব, আপোনাৰ কথাই পাতিব, অন্তৰৰ পৰা মনত পেলাই ক'ব, বাহ কি মানুহ আছিল। সেইকাৰণে এখন পৃথিৱীত মৰাৰ দিনা কিমান কোটি টকা বেংকত থৈ গ'ল সেই কথাৰ হিচাপ নকৰিব। এই কথাৰ হিচাপ কৰক, আপোনাৰ মৃত্যুৰ দিনা কিমানজন মানুহে অন্তৰৰ পৰা চকুলো টুকিব। সেইদিনাই মনত ৰাখিব, এখন পৃথিৱীত আপুনি নিৰহংকাৰী আৰু সফল মানুহ। সেইকাৰণে সকলোকে কৈছোঁ, অহংকাৰ কেতিয়াও নেদেখাব। যিজন মানুহে জানে তেওঁ অহংকাৰ কেতিয়াও নেদেখায়। যাৰ অহংকাৰ আছে, যাৰ লেভেল আছে, তেওঁ দেখুৱাৰ কোনো প্ৰয়োজন নাই। আশা কৰোঁ সকলোৱে সকলোকে মৰম কৰিব, সকলোকে আগুৱাই লৈ যোৱাৰ যত্ন কৰিব। জয় হিন্দ।